কোৱা এই ৰাতি 12টা বজাত মই আম খাম এই বকাসুৰটো জইন কৰিবলৈ আহিছে মেডাম আমাৰ ইয়াত হয় পৰি আপুনি যে এক্সাৰসাইজত লাগিলে মই চাহ দি থৈ আহিছো যাওক খাওকগে ঠাণ্ডা হ'ব নহলে নেমু চৰবত ৰেডি কৰা বাৰু কৰিম তুমি অকণমান কৰাচোন এইবোৰ এতিয়া মই এইবোৰ কৰি থাকিব নোৱাৰো ভিতৰৰ কামতেই মোৰ এক্সাৰসাইজ হৈ যায় পুলিচৰ ঘৈণীয়েক সদায় ফিট হৈ থাকিব লাগে মতাটো ফিট হৈ থাকিলে মাইকীজনী এনেও ফিট বহুদিন কৰা নাই আকৌ আমি কি এক্সাৰসাইজ কালিলৈ ৰাতিপুৱা ওলাবা দুইটাই খোজকাঢ়িম কি হ'ল ঐ বুলি মাতি দিলে যে আপুনি মোক উৰুৱাই দিলে যে উৰিটো যোৱা নাই ঘৰ এইটো নেকি পাথৰিটো এটা আছে এইটো কথা সুধিছো এইটো নে নিজা নিজা কিমান মালিকে তুলি লৈছে আমাক ফ্ৰী ৰান দেখিছে ডাঙৰ মোৰ ৰান মানুহজনৰ কথা কৈছো কি কথা ক'ব আহিছ তুমি হ'ব তোমাৰ যে কাম নাই মই গম পালো কথাবিলাক কিয় নুবুজাও তুমি মোক কথা বুজাব নালাগে মই নাৰ্ছ হয় আৰে নাৰ্ছ হল বুলিয়ে চব কথা বুজি পাবা তুমি তৰ্ক নকৰিবা দেই কি হ'ল বাইদেউ ৰবাচোন তোমাক আজি ইমান বগা বগা লাগিছে ফেচিয়েল কৰিছা ন হেই ক'ত আমাৰ পুলিচৰ ফেচিয়েল কৰিবলৈ টাইম আছে আমাৰ নাৰ্ছৰো একেই জানা একেবাৰে সময় নাই থেংক ইউ বাইদেউ কিয় এওঁ আপোনাক লগ পালে যে সেইকাৰণে ঠাণ্ডা হৈ গ'ল নাই নাই দেই মই ইমান সোনকালে ঠাণ্ডা হোৱা মানুহ নহয় মই এতিয়াই ছাৰক লগাম ধেত তেৰিকা কথাবোৰ বুজি নাপায় এওঁ কি হ'ল কমল নাই নক'ব আৰু অ' তৰাবা ছাৰ আহিলে নে নাই হ কিয় চেহ কিমান টাইমত বা আহি পায়হি ছাৰ আহিব আৰু অলপ দেৰিকে কিয়নো তুমি ফোন এটা কৰি ছাৰক সোনকালে আহিব কোৱাচোন হেই ছাৰক হ'বলৈ আমি অৰ্ডাৰ দিব পাৰো কি হ'ল মোকে কোৱাচোন ছাৰক পুছ কৰিব লাগে ছাৰক কিবা গা বেয়া নেকি ইনজেকশ্যন পুছ কৰিবলৈ ইনজেকশ্যন পুছ কৰিব নালাগে কেছ এটাহে পুছ কৰিব লাগে মৰতি এজনী কেছ হ'বলৈ ইনজেকশ্যন পুছ কৰিবলৈ বাৰু কাৰ ওপৰতনো কেছ দিবা কেছ দিব আহে ঘৰত এইজনী মানে আই কি হ'ল চাচোন চাং বাইদেউ কি কৰি আছে হাজবেণ্ডটো হৈ মোক হেল্প কৰিব লাগে তেওঁ আকৌ মোক কেছ দিব নিদিয়ে
অৰা তুমি এই সৰু কথাটো ইমান ডাঙৰ কৰি পেলাইছা যে সৰু কথা মানুহটো যিটো স্পীডত গৈছে তেওঁ গাৰ বতাহত মোৰ নাকে মুখে চুলি তুলি সোমাইছে এইটো আকৌ সৰু কথা মানুহজনৰ গাত একো দোষ নাই তোমাৰহে পাৱা নাই কিমান কম খাব লাগে স্বাস্থ্যটো অলপ বনাব লাগে মোৰ কথা শুনা কেতিয়াবা তুমি ও এতিয়া সব মোৰ গাতে দুখ হ'ল হাজবেণ্ড হৈ মোক ছাপোৰ্ট কৰিছা এই হাজবেণ্ডৰ ডিউটি কেছনো বাৰু পুজ কৰে নে মানুহ মাৰি দিব আৰু দেই কমলক ঘৈণীয়েকে কি হৈছে সেইটোও নকয় আকৌ ভালকে তাকেইতো সেই প্ৰথম দেখোঁতে তাইক ঠাণ্ডা বুলি ভাবিছিলো এতিয়াহে গম পাইছো বস্তু গৰম আছে কমলক জ্বলাই খাব বাপেকে এই বকাসুৰটো আহিল নেকি কোন বকাসুৰ গদাধৰ নেকি এইটো কিয় কেকেটা সি আজি হাফ পেণ্ট এটা পিন্ধি মোৰ ঘৈণীৰ আগত ৰাণ উলিয়াই দৌৰিছে বুজিছ মই ইমান লাজ পাইছো আহিলে জগ ধৰক গৈ যাওক কি কৰো এই ধৰোনে ধৰকগে আকৌ তেৰি মোৰ জুলুকাকেইটাৰ কাৰণে মানে কোনোবা দিনা নাক কাণ কটা যাব ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হৈছে খাটনীয়া থানালৈ ওলাই গ'লেই হ'বলা মুকুতা মুকুতা বোৱাৰী গা নুধুই আজি যা কোননো গাৰ্ডা যাবলৈ ওলাইছে যে বহক নহয় মানে মই এটা বিশেষ কামতহে আহিছিলোঁ কি কামনো নহয় মানে আমাৰ জুইলগাকেইটাই ৰাতিপুৱাই বাথৰুমত সোমাই ভিতৰৰ পৰা লকটো কৰি গা ধুই ধুই গোটেই পানী শেষ কৰি পেলালে গাটো তিয়াই থানালৈ আহিব পৰা নাই দেখিছানে বেয়া নোপোৱা যদি তোমালোকৰ কুঁৱা পাৰতেই হ'ব গাটো তিয়াই যাওঁ নেকি কুঁৱা পাৰটোনো কেলে বাথৰুমটোকে ল'ব পাৰিব দেখোন আহক আহক মই ৰেডি কৰোঁগে দেই আহক বুজিলে বুলিহে এতিয়া হেই এইটো এবেলা হহা কথা হে কৃষ্ণ মই সেইকাৰণে হহা নাই দেই আপোনাৰ চকুৰ প্ৰব্লেম আছে লিখা পঢ়া সময়তহে লাগে আৰে মই সেইকাৰণে হহা নাই দেই মোৰ কিবা হাঁহি এটা উঠিয়ে আছে ছাৰ আমাৰ এওঁক বুজাওকচোন কি হ'ল কি হ'ল বোৱাৰী কি ভাবি আছা নাই নাই এইজন নহয় সেইজন অকণ য়ং হেই সেইজন ময়ে আছিলো হা আপুনি ইমান জোৰত দৌৰিব লাগেনে ভাগ্যেহে মই পাই হেই আহা আহা হেৰি বেয়া নাপাব আপুনি এই ভুলটো পাৰিলে নকৰিব কি ভুল আপুনি যে হাফ পেণ্ট পিন্ধি দৌৰি আছে কিয় আপোনাৰ মানে এভাগ ডাঙৰটো এই মোৰ ফেমিলি অলপ লাজ কৰে হয় নেকি সেইটো আকৌ মোৰ ৰুটিনৰ ভিতৰতে পৰে যে খাটনিয়াৰ
আচ্ছা চাওঁ এইফালে আহকচোন এইটো দেখোন আমাৰ ঘৰ ছাৰ তেখেত আমাৰ ঘৰত আছে থাকিলেনো কি হ'ল অসংযত অৱস্থাত আছে এই খেতনীয়া গাৰ্গক মাতকচোন সেইজন এতিয়াই আহিব অহা নাই নেকি ক'ত পাব আপুনি মোৰ নিচিনা টাইমত অহা মানুহ আহোঁতে সেইজন সোনকালে আহিব তাৰ দোকানত এখন টক তাৰ লগত এখন টক লোকৰ খুব কথা লগাব পাৰে ন হয় নেকি মই ভিডিঅ' কল কৰি এতিয়া দেখুৱাই আছোঁ নালাগে দিয়ক নাই 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 মই কথা লগাইছোঁ নে কি দুধ কা দুধ পানী কা পানী হৈ যাব অঁ কওক অ' ক'ত আছো আৰু এই জেগাত ক'ত আছে পিছফালটো দেখোন চিনাকি চিনাকি লাগিছে চাওঁ চাওঁ কেমেৰাটো ঘূৰাই দিয়কচোন অহ এইটো দেখোন আমাৰ ঘৰ ছাৰ তেখেত আমাৰ ঘৰত আছে থাকিলেনো কি হ'ল অসংযত অৱস্থাত আছে এই খেতনীয়া আৰে চৰি ছাৰ হ'ল আৰু এতিয়া চৰি দেই ইটছ অ'কে কি আচৰিত আজি দেখোন এখেতে ফেপেৰ পাতি নধৰিলে শেষে আজিকালি বৰ কমজুৰি পেপাৰ দিয়েহে পেপাৰৰ গাঠে দুখ হ'ল এতিয়া শুনা না কথাবোৰ নুবুজিলে মই বেয়া পাওঁ ময়ো বেয়া পাওঁ সেইজন আমাৰ থানালৈ নতুনকৈ আহিছে কেছ দিব কিয় লাগে তেওঁ তোমাৰ তাত টাচ কৰা নাই নহয় তেওঁৰ বতাহে লাগিছে তোমাৰ তাত যিমানেই যি নহওক বতাহটো লাগিছে না গাত মই মহিলা সমিতিক কেছ দিম মহিলা সমিতিত কিয় কেছ দিব লাগে অ জান শুনাচোন বাহ চেলিউট দিছে যে অঁ এয়া ভগৱানক চেলিউট দিয়ে এইটো মোৰ ষ্টাইল কিবা এটা খাই ল'ম বুজিছা হয় আপুনি আহোঁতে একো খাই নাহে খাইছিলোঁ এতিয়ালৈ হজম হ'ল আৰু বাহ ঢেৰ বস্তু আনিছে দেখোন অঁ ঢেৰ লাগে নহয় পইতা ভাতৰ লগত এয়া দেখিছা কঁঠাল গুটি খাবা না না নাখাওঁ হ'ব খোৱা নহ'লে কেইটামান পইতা ভাতকে এয়া দেখিছা নাই পিঁয়াজ লৈ আহিছোঁ এয়া জলকীয়া লৈ আহিছোঁ হা খাবা না না নালাগে আপুনি খাওক ঠিক আছে তেনেহ'লে মই খাওঁ অঁ ঠিক আছে হ'ব মই খাইছোঁ দেই খাই থাকক দেই কৃষ্ণ কেইখন হ'ল 4খন ছাৰ এইকেইখন তুমি ভালকৈ থৈ দিবা ঠিক আছে ছাৰ
মিষ্টাৰে কি কৰে? BSF। ভাল ভাল। আপুনি বিয়া পাতিলে? পাতিলোঁ। বৰ ঘৰ ক'ত? শিৱসাগৰ আৰু নলবাৰীত। দুখন ঘৰ। আৰু এটা কাম কৰিবা ছাৰ? ইয়াৰে তুমি 2টা কপি বনাবা। এটা কপি তোমাৰ তাত ৰাখিবা, এটা কপি মোৰ। কি দেখুৱাই আছা? নাই একো নাই ছাৰ। কি দেখুৱাই আছিলা? সেইজনলৈ চাওক। সেইজনে পইতা ভাত আৰু কঁঠাল গুটি পুৰি জলকীয়া সানি কি খাই আছে অ'? অ' তোৰাবা কি হ'ল? স্কুলীয়া দিনত কিমান যে পইতা ভাত আৰু কঁঠাল গুটি পোৰা খালো, এতিয়া সেইবিলাক দিন গ'ল আৰু ভাবিলে দুখেই লাগে জানানে। নাই নাই, খাওক খাওক। ছাৰ পুৰা কঁঠাল গুটি আছিল, খাই যদি খাব পাৰে। নালাগে, আপুনিয়ে খাওক। মই মানে কমাই খাওঁ, কিন্তু ঘনাই ঘনাই খাই থাকোঁ। ভাল ভাল, খাওক খাওক। চৰি। ভাত খালে? পেটটো একেবাৰে ঠাণ্ডা পৰি গ'ল। পইতা ভাত যে। তুমি বিয়া হোৱা নে? এয়া হিৰত সেন্দুৰ লৈ আছো দেখোন। কিনো চাই আছে? সেই ভাগ চাই ল'লো। মিষ্টাৰে কি কৰে? BSF। ভাল ভাল। আপুনি বিয়া পাতিলে? পাতিলোঁ। বৰ ঘৰ ক'ত? শিৱসাগৰ আৰু নলবাৰীত। দুখন ঘৰ। দুজনী যে। মানে? মানে মই দুজনী বিয়া কৰাইছোঁ লিগেলি। অ' লিগেলি? চাওকচোন চাওক বৌ, এইটো বাৰু কেছ দিয়া কথা নে? কিয় নহয়? মই কেছ পোজ কৰিছোঁ, তোমাৰ প্ৰব্লেম ক'ত? হাসনা হানা চাবলৈ গ'লে এইটো একো কেছেই নহয়। কমলে ঠিকেই কৈছে। অ' বৌ আপুনিও একে ছাপোৰ্ট কৰিছে? কৰিবতো, মই লিগেল কথা কৈছো। অ' মই ইলিগেল কথা কৈছোঁ? কৈছাতো। ঠিক আছে, ময়ো লিগেল কামেই কৰিম। অ' বৌ মই আজিয়ে ঘৰলৈ গুচি যাম। এই ল'ৰা চাওঁচোন, তই বাহিৰলৈ যাগে যা। হে মতি শুনচোন। হা? মোৰ আকৌ কিহৰ বিচাৰ? আপুনি মোৰ ষ্টাফৰ মানুহ। আপোনাৰ ঘৰত কিবা এটা প্ৰব্লেম হৈছে, সেইকাৰণে আপুনি মোৰ ঘৰত গা ধুইছে। সেইটো ইমান ডাঙৰ কথা হ'লনে ছাৰ? নাই হোৱাটো। সেই কথাটোকে তেখেতে মোক ক'বলৈ কিয় বেয়া পালে? কালিলৈ মোৰোতো কিবা এটা বিপদ হ'ব পাৰে। মই ইমান বেয়া মানুহ নে? ইমান নিষ্ঠুৰ মই? বেয়া লাগে মানে এনেকুৱাবিলাকত। মানে আপুনি গালি দিব বুলিহে আপোনাৰ কথাটো কোৱা নাছিলোঁ। এতিয়াওনো কনচা কোলাত লৈ আছো মই। বেয়া লাগে দেই ষ্টাফটো এনেকুৱা। হ'ব দিয়ক, চৰি বুলি কৈছো নহয়, চৰি দেই। 200 টকা এটা পাহৰিয়ে থাকিলো, গুচি গ'ল। ফটো আছো। আপুনি মোক তুমি ক'লেও হ'ব। তুমি মানুহটো অলপ জালিয়া নেকি? আপুনি কোৰ্টত সোমালে? উকিল মেডামৰ এছিষ্টেণ্ট। সেইজন বিয়া পতা জানানে নাই? অ' নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল খেলুৱৈবোৰৰ সৃষ্টি হোৱা নাই জানো? হৈছেতো।
হৈছে হলো কি হলি ইনটা মেচেলা মেচেল